তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু নাথ ব্লগছ। আৰু আজি এনেই অলপ ফুৰিব ওলাই আহিছোঁ। মানে এখন দলঙলৈকে যাম। দলং এখন আছে আগত কাটাজাৰ বুলি কোৱা জেগা এখনত। তো কাটাজাৰ বুলি কোৱা জেগাখনলৈকে যাম। দলংখন আপোনালোকক দেখাম। এখন সুন্দৰ দলং, ভাল লাগে দলংখন গৈ। আগতে গৈছোঁ, তো আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। তো ব'লক গৈ থাকোঁ আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক লেটছ গো। তো ফ্ৰেণ্ডছ, চাইকেল লৈ গৈ আছোঁ বৰ্তমান। আৰু মোৰ লগত আছে ভাইটি, আৰু ভাইটি আছে ভাৰ্গৱ, আৰু দুইজনে গৈ আছোঁ চাইকেল লৈ। পূৰা ব'লক, ভাল লাগিব। ব্ৰিজলৈকে যাম, আপোনালোকক দেখুৱাম সকলো। তো গৈ থাকোঁ এতিয়া, ব'লক লেটছ ষ্টাৰ্ট। Last I got that sinking in my stomach from that love. Of course it's got me thinking's got me flummoxed from the cause. ফ্ৰেণ্ডছ, আহি আধা ৰাস্তা পাই গৈছোঁহি, আৰু আধা ৰাস্তা আছে যাবলৈ। তো গৈ আছোঁ এতিয়া, আৰু আধা ৰাস্তা গ'লেই পাই যাম কাটাজাৰ। কাটাজাৰ পৰা অলপ ভিতৰত সোমালে এই যোনখন দলঙলৈকে আহিছে দলংখন গৈ পাই যাম। কিবা ডমুনি ঘাট দলং বুলি কয় বোলা, ডমুনি ঘাট দলং। কিন্তু এনেই গুগলত মাৰি চালে আপুনি বৰপেটা ৰোড ব্ৰিজ বুলি আছে। গুগলত মাৰি চাইছিলোঁ মই, বৰপেটা ৰোড ব্ৰিজ বুলি আহে। কিন্তু তালৈকে আৰু আধা ৰাস্তা আছে আৰু অলপ। তো ফ্ৰেণ্ডছ, আহি কাটাজাৰ পাই গৈছোঁহি, আৰু আগত আছে কাটাজাৰ। আৰু এতিয়া এইফালে আমি ৰাইট টাৰ্ণ ল'ব লাগিব। তো আগত চাই লওক। ফাইনেলি ফ্ৰেণ্ডছ, আহি পাই গৈছোঁহি এই ডমুনি ব্ৰিজ, ডমুনি ঘাটৰ এই ব্ৰিজ আহি পাই গৈছোঁহি। আৰু এতিয়া গৈ আছোঁ আলকটৰা টিঙৰ এখন ৱালৰ কিনাৰে কিনাৰে গৈ আছোঁ। ব'লক গৈ থাকোঁ। আৰু মোৰ সন্মুখত আছে ব্ৰিজখন, তো দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। তো এইখনেই হৈ গ'ল সেই ব্ৰিজখন, যিখনৰ কথা কৈ আহিছিলোঁ ইমান সময়। আৰু ফাইনেলি আহি পাই গ'লোঁ। আৰু ব্ৰিজখন ইটো মূৰৰ পৰা আহিম, তো চাই থাকক। ব্ৰিজ পাৰ কৰি আহি এটা সৰু চেণ্টাৰ পালোঁ। আৰু যিহেতু ইয়াত চক বুলি কয়, এটা সৰু চক আহি পাই গ'লোঁ বৰ্তমান। আৰু এইফালে চাওক, পূৰা কণ্ট্ৰাক্ট কিবা কাম চলি আছে। তো বস্তু শব্দ এটা ভিডিঅ' নবনাওঁ, এবাৰ দেখুৱাই দি আছে কি কাম চলি আছে। ডাঙৰ ডাঙৰ কিবা প্ৰকাণ্ড খুঁটা বনাই আছে, চাই লওক। ডাঙৰ ডাঙৰ প্ৰকাণ্ড কিবা খুঁটা বনাই আছে। আৰু ইয়াত মেচিন আহিছে বৰ্তমান, কিবা গাঁত খান্দি আছে নে কিবা কৰি আছে, কিবা এই পাইপ কি আছে বৰ্তমান।
ফ্ৰেণ্ডছ এইখনেই সেইখন ব্ৰিজ যিখন ব্ৰিজৰ কথা কৈ আছিলোঁ আপোনালোকক আৰু এইখন ব্ৰিজ চাই লওক ধুনীয়াকৈ আৰু এতিয়া আছে ব্ৰিজতে দুমুনি ঘাট ব্ৰিজ তো এটা 360 ভিউ চাই লওক আপোনালোকে তো ফ্ৰেণ্ডছ বহুত টাইম হ'ল ইয়াতে থকা আৰু এতিয়া যাব লাগে তো এতিয়া ইয়াৰ পৰা যাবলৈ ভাবিছোঁ বহুত টাইম কটালোঁ ইয়াতে ব্ৰিজতে তো এতিয়া গৈ থাকোঁ বুলি ভাবিছোঁ সন্ধিয়া হৈ আহিছে প্ৰায় 5:30মান বাজিবই হ'ল তো এতিয়া গৈ থাকোঁ ইয়াৰ পৰা তো ব'লক গৈ থাকোঁ তো ফ্ৰেণ্ডছ এতিয়া আৰু গৈ থাকোঁ তো ব'লক গৈ থাকোঁ আৰু ইয়াৰ পৰা ঘূৰি আহি থাকোঁতে বাৰতে চাইকেলত হৈ গ'ল পাম্প খতম তো এতিয়া ভাব লাগিব পাম্প এতিয়া চাইকেল মেটাৰ বনাইছোঁ আৰু পাম্প ভৰাইলা চাওক পাম্প খতম চাইকেলত পাম্প খতম দিয়া চাওক আমি নাই অলপ এতিয়া পাম্প দিলোঁ তো চাইকেল দোকানী চোকানী নাই ডাইৰেক্ট পাম্প উঠাইছোঁ আৰু এতিয়া পাম্প ভৰাম পকৰো আৰু अभी हम पाम्प भराएगा ये देखो ফ্ৰেণ্ডছ চাইকেলৰ আমাৰ ভল টিউবটো অলপ বেয়া তো পাম্প যেন তেনে অলপ সোমাই ল'লোঁ যেন তেনে চলিব পৰা কৰি ল'লোঁ এনেকৈ পাম্প নবহিল তো একো নাই এনেকৈ চলাই যাম আৰু এতিয়া তো গৈ থাকোঁ এতিয়া ঘৰলৈ ব'লক ফ্ৰেণ্ডছ আগৰ ভিডিঅ' ক্লিপখনত দেখা পাইছিল চাগে মোৰ সন্মুখত মানে মই যেতিয়া ভিডিঅ' লৈ আহিছিলোঁ সন্মুখত বাইদেউ এগৰাকী স্কুটি ষ্টাৰ্ট নোহোৱা হৈছিলে তো অলপ হেল্প কৰি দিলোঁ ভিডিঅ' কৰা নহ'ল আৰু কিনো আৰু ভিডিঅ'ত নুঠিলেও হ'ব দিয়কচোন তো হেল্প কৰি দিলোঁ তেল খতম হৈছে বোলে তো অলপ হেল্প কৰি পঠাই দিলোঁ তো গ'ল এতিয়া তো আকৌ আমি এতিয়া আহি আছোঁ তো গৈ থাকোঁ ঘৰলৈ ব'লক ফ্ৰেণ্ডছ পাম আকৌ খতম হৈ গ'ল চাইকেলত হয়তো প্ৰেছ ওলালে চাগে চাইকেল তো এতিয়া উপায় নাই আৰু এনেকৈ লাহে লাহে চলাই গৈ থাকোঁ আৰু ৰাস্তা খোজকাঢ়িব লাগিব চাগে বেয়া ৰাস্তা অলপ আছে আগত এতিয়া পকা ৰাস্তাখনৰ এনেকৈ চলাই গৈ থাকোঁ তো পামচাৰ ওলালে পামচাৰ মাৰিব লাগিব চাগে তো একো নাই গৈ থাকোঁ আৰু ফাইনেলি ফ্ৰেণ্ডছ আমাৰ অৱস্থা এনেকুৱা হৈ গ'ল ইয়াত উঠিছোঁ আৰু চাইকেল তেনেকৈ টানি টানি নিব লগা হৈছে তো সেয়া আমাৰ অৱস্থা আজি চাইকেল পামচাৰ হৈ গ'ল কি কৰিম একেবাৰে চলাব একেবাৰে নোৱাৰা হৈ গ'লোগৈ আৰু লাষ্টত কিন্তু কাম কম আছে এইখনতো কি হ'ব আজি তো এই যিখন এতিয়া ডাবুল আহিছে সেইখন চাইকেলতো পাম কম ডাবুল যাওঁতে এইখনো পাম কমি গৈছে একেবাৰে চিংগুল যাবলৈ ভাল হৈ আছিল বাট ইখন একেবাৰে পামচাৰে হৈ গ'ল সেইখনতো উঠিব নোৱাৰা হৈ গ'ল কি কৰিম তো এনেকেই আৰু উপায় নাই গৈ থাকোঁ তো ফ্ৰেণ্ডছ আহি পাই গ'লোঁ চাপা কামাৰ চব আৰু এইফালৰ পৰা ৰাস্তা বেয়া এতিয়া ডাবুলো যাব নোৱাৰোঁ যিহেতু ইখন চাইকেলৰ পাম কম আছে এতিয়া খোজকাঢ়ি গৈ আছোঁ দুজনে আইটি এইফালে খোজকাঢ়ি গৈ আছে ময়ো খোজকাঢ়ি গৈ থাকোঁ বৰ্তমান চাইকেল পামচাৰ হৈ গ'ল যিহেতু আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ তো ফ্ৰেণ্ডছ আহি থাকোঁতে বাৰটাই লগ পাই গ'লোঁ ফ্ৰেণ্ড মানে আগৰ কলেজৰ লগৰ এজনক তো অলপ কথা পাতিলোঁ তাৰ লগতে আৰু হৈ গ'ল সন্ধিয়া তো এতিয়া আকৌ এই নদী পাৰে গৈ আছোঁ তো আজি ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে ইমানো হেৰি নাছিল আৰু তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই